মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটি সঁহাৰিৰ পাছতে এতিয়া মুখত হাঁহি বিৰিঙিছে কালুগাঁও সমীপৱৰ্তী খৰাগড় চাৰিআলিৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ। বুলু আহমেদ নামৰ ব্যক্তিজনৰ যোৱা 2 মাহৰ পূৰ্বে বিকল হৈ পৰিছিল দুয়োটা বৃক্ক। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা চলি আছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিয়ে। কিন্তু অতি দৰিদ্ৰ পৰিয়ালটোৰ হাতত নাই উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনীয় হোৱা ধন, যাৰ বাবে বিমূৰত পৰে পৰিয়ালটো। এটি 8মহীয়া কন্যা সন্তানৰ সৈতে সুখৰ সংসাৰৰ সপোন দেখা পৰিয়ালটোৰ মূৰত যেন সৰগ ভাগি পৰিল। যোৱা 3 জুলাইত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা সঁহাৰি বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰে বুলু আহমেদৰ পত্নী ৰেহেনা বেগমে আৰু লগে লগে মুখ্যমন্ত্ৰীয়ে জনালে সঁহাৰি। মুখ্যমন্ত্ৰীৰ বিশেষ তৎপৰতাত 108 এম্বুলেন্সৰ যোগেদি বুলু আহমেদক আজি লৈ যোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ। নমস্কাৰ, মোৰ নাম বুলু আহমেদ। মোৰ ঘৰ খৰাগড় চাৰিআলি। খৰাগড় চাৰিআলি। মই ডায়েলাইচিছ পেচেণ্টত মই কৰি আছোঁ। আপুনি কাগজ কেতিয়া দিছিলে মুখ্যমন্ত্ৰীক? 3 তাৰিখে দিছিলে। আজি আপোনাক ক'লৈ নিব গুৱাহাটী? আপোনাক আজি ক'লৈ নিব ট্ৰিটমেণ্টৰ কাৰণে? গুৱাহাটী GMC। কি ক'ব নতুন মুখ্যমন্ত্ৰী চৰকাৰক কি ক'ব? ভাল বুলিয়ে ক'ম, ধন্যবাদ জনাইছোঁ, কৃতজ্ঞ জনাইছোঁ তেখেতৰ ওপৰত আৰু বহুতো সহায়ো কৰিছে। সেইটো দেখি টিভিত